বিটিআৰ চুক্তিৰ যোগেদি আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ তাৰপিছত দৰং আৰু নলবাৰী মানে 2022 চন 2023 চন আৰু 2024 চনত মুঠ 81খন গাঁও বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হৈছিলে। কিন্তু স্যাৰ দুখৰ কথাটো হৈছে স্যাৰ গাঁওটো বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হ'ল, কিন্তু অন্তৰ্ভুক্ত কৰাৰ পিছত সেই গাঁওসমূহত যোৱা 2022 চনৰ পৰা কোনো উন্নয়নমূলক কাম কৰা নহ'ল স্যাৰ। শোণিতপুৰ জিলাৰ কিছুমান এৰিয়া পঞ্চায়ত এলেকাৰো আছিলে, ৰেভিনিউ গাঁওবিলাক আছিলে, যদিও তাত বাজেটত ধৰা আছিলে সেই সময়ত বিটিআৰত ইনক্লুড হোৱাৰ লগে লগে তাত এইটো বিটিচিত সোমাই গ'ল, গতিকে তাত আমি কাম কৰিব নোৱাৰিম, বিটিচিয়ে কৰিব। ৱেৰেজ আমি বিটিচিত সেই অঞ্চলত কাম কৰিবৰ কাৰণে কোনো পুঁজি আমি পোৱা নাই। তো সেইটো স্যাৰ এইটো কাৰ গাফিলতিত সেইটো হ'ল, সেইটো স্যাৰ মোৰ প্ৰশ্নটো সেইটো এটা, মানে যদি বাজেট প্ৰভিজনটো আছিল সেই গাঁওসমূহৰ কাৰণে কিয় ইমপ্লিমেণ্ট কৰা নহ'ল, বা যদি শোণিতপুৰ জিলা বা বিশ্বনাথ জিলাই যদি ইমপ্লিমেণ্ট কৰিব যদি নোৱাৰে তেতিয়াহ'লে সেই টকাখিনি কেলৈ বিটিচিলৈ হস্তান্তৰ কৰা নহ'ল, সেইটো স্যাৰ আপুনি অলপ মন্ত্ৰী মহোদয়ক অলপ সেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিব। আৰু স্যাৰ দ্বিতীয়টো প্ৰশ্ন স্যাৰ মই সুধিছিলোঁ স্যাৰ এইবাৰ বাজেটত ইয়াৰ ব্যৱস্থা থাকিবনে নাই, কাৰণ বিটিচিৰ যিখিনি বাজেট প্ৰভিজন থাকিব সেই অঞ্চলৰ কাৰণে যদি বাজেটত যদি আমাক ধাৰ্য যদি নকৰে কেতিয়াও আমি সেই অঞ্চলত আমি উন্নয়নমূলক কাম আমি কৰিব নোৱাৰিম। গতিকে মোৰ এটা অনুৰোধ, এইবাৰ 26-27 বাজেটত সেই গাঁও অঞ্চলতো যাতে আমি উন্নয়নমূলক কাম কৰিব পাৰোঁ তাৰ কাৰণে বাজেট প্ৰভিজনটো ৰাখিব লাগে। আৰু স্যাৰ 3 নম্বৰ প্ৰশ্ন মোৰ স্যাৰ, যিহেতু গহপুৰটো আমাৰ ওদালগুৰি জিলাৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত, গতিকে খালি গাঁওটোহে ইনক্লুড কৰা হ'ল স্যাৰ, সেই অঞ্চলবিলাকত উন্নয়নমূলক কাম কৰিবৰ কাৰণে ওদালগুৰিৰ পৰা কণ্ট্ৰল কৰাটো কোনোপধ্যে সম্ভৱ নহয়, কাৰণ 150 কিলোমিটাৰ যাব লাগে। ওদালগুৰি বিডিঅ' এজন কেতিয়াও গহপুৰত যাব নোৱাৰে। তো মাটি বাৰীৰ কাম কৰিবৰ কাৰণে তাত চাৰ্কল অফিচাৰ নাই, চাৰ্কল অফিচাৰৰ কাৰণে ওদালগুৰিত আহিব লাগিব, নহ'লে মাজবাট আহিব লাগিব স্যাৰ। তো ইয়াৰ কাৰণে অন্ততঃ গাঁও অঞ্চলৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে এটলিষ্ট বিডিঅ' অফিচ, ব্লক ডেভেলপমেণ্ট অফিচ আৰু চাৰ্কল অফিচ যদি তাত যদি ব্যৱস্থা কৰা হয় তেতিয়াহ'লে সাধাৰণ ৰাইজৰ ভাল হ'ব স্যাৰ। সাধাৰণ এটা সৰু চাৰ্টিফিকেটৰ কাৰণেও 150 কিলোমিটাৰ দূৰত তেওঁলোকে ওদালগুৰিত আহিব লগা হয়। গতিকে সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, কাৰণ সেইকাৰণে মই এই প্ৰশ্নটো GADত উত্থাপন কৰিছিলোঁ, কিন্তু প্ৰশ্নটো দিছে আমাৰ বড়োলেণ্ড উন্নয়ন বিভাগত এইটো হস্তান্তৰ কৰিছে। গতিকে সেইখিনি প্ৰশ্ন স্যাৰ, সেইখিনি ব্যৱস্থা সোনকালে কৰি দিলে অন্ততঃ সেই অঞ্চলৰ মানুহে যথেষ্ট উপকৃত হ'ব, কাৰণ 2 বছৰ তেওঁলোকে কোনো চৰকাৰী আঁচনি তেওঁলোকে নাপালে। সেই দায়িত্বটো স্যাৰ আমি ল'ব লাগিব, নহ'লেতো সেই অঞ্চল একদম থাকি যাব। সেইখিনি স্যাৰ।